হেল্ল' এইখিনিতে আমি শিল্পী দুয়োগৰাকীক বিহু পৰিচালনা সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব বিহু পৰিচালনা সমিতিৰ উপসভানেত্ৰী প্ৰগতি ভ্ৰমণ। ইয়াৰ ৰূপাংকিতাক সম্বৰ্ধনা জনাইছে বিহু পৰিচালনা সমিতিৰ উপসভানেত্ৰী প্ৰগতি ভ্ৰমণ আৰু অলংকিত সম্বৰ্ধনা জনাব বিহু পৰিচালনা সমিতিৰ সাংস্কৃতিক সম্পাদিকা জয়তী দত্তই। ধন্যবাদ। আৰু এইখিনিতে আৰু আমি আমাৰ আৰু এটা উপহাৰ আমি আগবঢ়াইছোঁ। জাকৈ দুয়োগৰাকী আমাৰ যিহেতু গুৱাহাটীতে থাকে, গুৱাহাটীত বৰ বানপানী হয়, তাত মাছ ৰাস্তাতে পায়, সেইকাৰণে আমি জাকৈ খোলে কথা কয় আমাৰ ভাষাত, জাকৈ খোলে আমি আগবঢ়াইছোঁ উপহাৰ হিচাপে। তেখেতসকলে যাতে আদৰেৰে গ্ৰহণ কৰে ইয়াকে আহ্বান জনাইছোঁ। ধন্যবাদ। খুব ভাল কৰিলে দাদা, এতিয়া আমাৰ মাছ বিচাৰিবলৈ বেছি অসুবিধা নহয়। ধন্যবাদ।